খিনি লাগিলে আপুনি কমাই লৈছে ৰেচিঅ' মানে এতিয়া এনেকুৱা হয় পাৰফিউমৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি তাৰ ৰেচিঅ' হয় এতিয়া ধৰক 1000 টকাৰো পাৰফিউম পায় 2000 টকাৰো পাৰফিউম পায় 3000 পায় 5000 পায় এতিয়া পাৰফিউমৰ ৰেচিঅ'টো এনেকুৱা হয় যে 1000 টকাৰ যদি আপুনি এটা পাৰফিউম লয় তো 1000 টকাৰ পাৰফিউমটোৰ ৰেচিঅ' মোটামুটি 2 or 3 মানে 1 লিটাৰ পাৰফিউমত 2 পৰা 3 লিটাৰ ডিপি অইল মিক্স কৰিব পাৰে সেই হিচাপে যদি আপুনি 2000 টকাৰ পাৰফিউমটো লয় তো 2000 টকাৰ পাৰফিউমটোত আপোনাৰ মোটামুটি 5 পৰা 6 লিটাৰ আপুনি ডিপি অইল দিব পাৰে নহয় একেই নাথাকে কোৱালিটি 1000 টকাতকৈ 2000 টকাটো বেটাৰ হয় আৰু যদি আপুনি সেই হিচাপে 3000 টকাৰ পাৰফিউমটো লয় 3000 টকাৰ পাৰফিউমটোত আপুনি 10 পৰা 12 লিটাৰ অইল দিব পাৰে কিন্তু এতিয়া এটা বস্তু আপুনি ইয়াতে নটিচ কৰিব যদি আপুনি 1000 টকাৰ পাৰফিউমটো লয় বহুতে হয় বহুত লাভ হ'ব কিন্তু কথাটো হ'ল উল্টা মানে আপুনি যদি দামী পাৰফিউমটো লয় আপোনাৰ লাভ বেছি হয় এইটো মই বুজাই দিছোঁ যদি আপুনি 1000 টকাৰ পাৰফিউমটো লৈছে তো আপুনি তাত 2 লিটাৰ অইল দিলে তো যদি আপুনি 1000 টকাৰ 3 লিটাৰ পাৰফিউম লয় তো তাত আপুনি টোটেল কিমান দিব 6 লিটাৰ অইল দিব তো 6 লিটাৰ অইল দিলে আপুনি 1000 টকা তো টোটেল হ'ল আপোনাৰ 7 লিটাৰত আপোনাৰ কাঠি কিমান দি দিব 35 কেজি যদি লিটাৰত 5 কেজিকেও হয় মই ধৰিলোঁ 35 2000 টকাত আপুনি 6 লিটাৰ দিলে 6 একে 7 লিটাৰ তেতিয়াহ'লে আপোনাৰ কিমান হ'ল 7 লিটাৰতে মানে 2000 টকাতে আপুনি 35 কেজি দিয়ালে আৰু যদি আপুনি 3000 টকাৰ পাৰফিউমটো লৈছে তো তাত আপুনি 10 লিটাৰ দিলে 10 একে 11 লিটাৰত আপুনি কিমান পাইলে 65 কেজি এতিয়া আপুনি কেলকুলেশ্যনটো কৰি দেখিব যে 1000 টকাৰ 3টা পাৰফিউম লোৱাতকৈ 3000 টকা এটা পাৰফিউম ল'লে আপোনাৰ লাভ বেছি হৈ আছে এতিয়া কাষ্টমাৰে এই কথাটো বুজি নাপায় বুজি নোপোৱাৰ কাৰণটো হৈছে কাষ্টমাৰ ভাবে যে কম দামী মাল ল'লে লাভটো বেছি হ'ব কিন্তু কথাটো হ'ল কম দামী বস্তু ল'লে আপোনাৰ কোৱালিটিও বেয়া হ'ব আৰু লগতে মানে খৰচাটোও বেছি হ'ব কনচেনট্ৰেশ্যনটো কম মানে এটা বস্তু কি হয় পাৰফিউম যেতিয়া বনোৱা যায় পাৰফিউমৰ যিটো আহে সেই ৰটোকে ডাইলুট কৰি কম দামী পাৰফিউম বনোৱা যায় বস্তুটো বুজি পালেনে ধৰক আপুনি গৰুজনীৰ গাখীৰটো খীৰাই আনি আপুনি তাক ডাইলুট কৰিব মানে ধৰক 1 লিটাৰ গাখীৰত বোলে কোনোবাই 200 গ্ৰাম পানী মিলাই দিলে তো সেইটো গাখীৰৰ দামটো অকণ কমি গ'ল তাত আপুনি আৰু আধা লিটাৰ পানী মিলাই দিলে তো গাখীৰটো গাখীৰেই হৈ আছে কিন্তু গাখীৰত যিটো পানীৰ পৰিমাণ সেইটোৰ ওপৰত তাৰ দামটো আপুনি যদি এতিয়া 1000 টকাৰ পাৰফিউমটো লৈ দেখিব মানে কি হয় মানে 5000 টকাৰ যিটো পাৰফিউম আছিল তাত ধৰক 2 লিটাৰ ডিপি অইল মিলাই সেইটো 3 লিটাৰ বনাই 1 লিটাৰৰ দামটো 1200 টকা কৰি সেইটোৱে পলিচি মানে আৰু এনেকা নহয় যে বোলে ফেক্টৰীয়ে এটা 2000 টকাৰ পাৰফিউম এক্সট্ৰা বনিছে 3000 এটাই বনাই লয় মানে এতিয়া চাব ধৰক কোৱালিটি এতিয়া ডেনিম বুলি এটা পাৰফিউম আহে ধৰিলোঁ ডেনিম 1000 টকাৰো ডেনিম আহে 2000 টকাৰো ডেনিম আহে 3000 টকাৰো ডেনিম আহে ডেনিমটো ডেনিমেই 1000 টকাৰ ডেনিমটো ক'ৰ পৰা আহিল আৰু 3000 টকাৰ আহিলতো এটা বস্তুৱে ন তো সেইটো কৰা যায় মানে কি হয় এইটো ফেক্টৰীবিলাকে কৰে মানুহৰ মানে সাইকোলজিটো তেনেকুৱা তো মানুহে এতিয়া আপুনি এটা বস্তু চাব আপুনি ফেন্সি বজাৰ 200 টকাটো এটা টি-শাৰ্ট কিনিবলৈ পাব আপুনি সিটি চেণ্টাৰ 2000 টকাটো এটা পাব টি-শাৰ্টটো টি-শাৰ্টে আপুনি যেনেকা পিন্ধিলেও টি-শাৰ্টে লাগিব কিন্তু তাৰ প্ৰডাক্টৰ যিটো মেটেৰিয়েলৰ কোৱালিটি তো এই গোটেই বস্তুখিনি মানে প্ৰডাক্টৰ লগত জড়িত থাকে মানে তো সেইকাৰণেতো বস্তুৰ দামো বেলেগ আজি আপুনি দোকানত যিকোনো বস্তু চাওক তাৰ বহুত ভেৰাইটি থাকে কম প্ৰডাক্ট হ'ব কোৱালিটি মোটামুটি কম হয় মানে কাৰণ কোৱালিটিটো পাতল হৈ যায় মানে নহয় মানে এতিয়া বস্তুটো কেনেকুৱা হয় আপুনি যদি 1 লিটাৰ গাখীৰত আধা লিটাৰ পানী মিলাই দিলে তো গাখীৰটোতো গুণাগুণটো কমি যাব ন আপুনি গাখীৰৰ গুণাগুণটোতো একেই বুলি ক'ব নাই য'ত 1 লিটাৰ পিয়ৰ গাখীৰ আছিলে তাত আপুনি 200 গ্ৰাম পানী মিলালে তাৰ যিটো কোৱালিটি হ'ব য'ত আধা লিটাৰ পানী মিলালে তাত আপুনি কোৱালিটিটো একেই বুলি কেনেকৈ ক'ব পাতল হ'ব সেই একেই কথাই মানে আপুনি পাৰফিউমটোত যদি আপুনি পাতল কৰি দিছে তো পাৰফিউমটো 1000 টকাৰ কোৱালিটিটো 3000 লগত কোনো দিন মেটচ নহয় মানে তো আপুনি 1000 টকাৰ ডেনিমটোৰ লগত 3000ৰ ডেনিমটো কেতিয়াও কম্পেয়াৰ কৰিবই নোৱাৰে প্ৰডাক্টৰ ডিফাৰেঞ্চ প্ৰডাক্টটো মানে কোৱালিটিৰ ডিফাৰেঞ্চ হয় প্ৰডাক্টটোতো একেই থাকিব আপুনি কোৱালিটিৰ ডিফাৰেঞ্চ হয় আপুনি পেকেটটোতো দেখিব একেই থাকিব ইয়াতে আপুনি 1000 টকাৰো ডেনিমৰ পাৰফিউম দিব পাৰে 2000ৰো দিব পাৰে 3000ৰো দিব দেখিবলৈতো একেই থাকিব কোৱালিটি অকল কাঠিটোত দিয়া চেণ্টৰ যিটো কোৱালিটি সেইটোহে ডিফাৰেঞ্চ আহিব বাকী সব একেই থাকিব তো সব একেই থাকিব তো গতিকে কথাটো হ'ল আৰু বহুতে মানে কি হয় এতিয়া চাওক আপুনি যদি কম দামী পাৰফিউম লৈছে মাৰ্কেটত কম দামৰ বস্তুটো বনাই দিয়ে তেতিয়া কি হ'ব কোৱালিটিৰ প্ৰব্লেম আহিব কোৱালিটি প্ৰব্লেম অহাৰ লগে লগে দোকানীয়ে আপোনাক কমপ্লেইন কৰিব নল'ব আৰু বিজনেছটো কি বেয়া হৈ যাব মানে তো সেইকাৰণে বেটাৰ কি হয় আমিও আগতে কি কৰিছিলোঁ আমিও 500 টকা 700 টকা 1000 টকাত পাৰফিউম দি আছিলোঁ আজিকালি বন্ধ কৰিলোঁ বন্ধ কৰাৰ কাৰণটো হ'ল কি কাষ্টমাৰে আমাক কমপ্লেইন কৰে আমি কোম্পানীক কমপ্লেইন কৰোঁ কোম্পানীয়ে কয় যে আমিতো আপোনাক কৈছোঁ কম দামী নল'ব
বস্তু বুজি পালে এতিয়া কাষ্টমাৰক আমি সেইকাৰণে আজিকালি কি কৰোঁ গাইড কৰোঁ আপোনাক মই গাইড কৰিম যে আপুনি দামী পাৰফিউমটো লৈ কম দামী হিচাপত কেনেকৈ বনাব পাৰে সেইটো কৰিলে কি হয় কাষ্টমাৰ এজনে বস্তুটো শিকি লয় আৰু তেওঁ যিটো মন যায় সেইটোকে বনায় এতিয়া মই এটা বুজাই দিওঁ আপুনি ভাল বস্তু এটাক বেয়া কৰিব পাৰে বেয়া বস্তু এটাক ভাল কৰিব নোৱাৰে কিন্তু একদম চিম্পল কথাটো সেইটো মানে আপুনি 3000 টকাৰ পাৰফিউমটোত মানে মন্দিৰৰ কোৱালিটি ধূপকাঠি বনাব পাৰে কিন্তু আপুনি 1000 টকাৰ পাৰফিউমটো দোকানৰ কাৰণে ষ্টেণ্ডাৰ্ড কোৱালিটি ধূপকাঠি বনাব কেতিয়াও নোৱাৰে বস্তু বুজি পালে সেইকাৰণে আমি কি কৰোঁ আজিকালি আপোনাক ভাল পাৰফিউম দিওঁ কিন্তু তাক আমি শিকাই দিওঁ যে আপুনি দোকানৰ কাৰণে কেনেকৈ বনাব মন্দিৰৰ কাৰণে কেনেকৈ বনাব আপুনি বজাৰত যদি বিক্ৰী কৰে তাৰ কাৰণে কেনেকৈ বনাব আপুনি যদি ধৰক মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰে তাৰ কাৰণে কেনেকৈ বনাব আপুনি যদি ধৰক মানে ফেৰিয়ালাক দিছে তাৰ কাৰণে কেনেকৈ বনাব মানে গোটেই মাৰ্কেটখন বেলেগ বেলেগ ন আপুনি যদি আজি মানে সেম কোৱালিটি এটা প্ৰডাক্টকে বনাই মাৰ্কেটত ঘূৰি থাকে নহয় তেতিয়াহ'লে আপুনি কিন্তু মাৰ্কেট ল'ব নোৱাৰে তো তাৰ কাৰণে কি হয় প্ৰডাক্টৰ যিটো কোৱালিটি সেইটো সদায় বেলেগ 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 হ'ব লাগিব আৰু তেতিয়াহে পাৰিব বহুত ধৰণৰ কাষ্টমাৰ এতিয়া আপোনাৰ আমিয়ে দেখোঁ মানে আমাৰ যেতিয়া কাষ্টমাৰে দোকানতে দিবলৈ যায় দোকানীয়ে আকৌ এটা কোৱালিটিৰ প্ৰডাক্ট ল'লে নলয় আপুনি সেইকাৰণে কি কৰিলে পাৰিলে 2-3টা কোৱালিটিৰ প্ৰডাক্ট বনাব লাগে 2-3টা কোৱালিটি মানে এনেকুৱা দৰ্জনে বনাওক এটা ধৰক আপুনি 90 টকা দৰ্জন বনাওক এটা 80 টকা দৰ্জন বনাওক এটা 70 টকা দৰ্জন তেতিয়া দোকানীক যদি আপুনি কয় দাদা মোৰ তাত 3টা কোৱালিটিৰ ধূপকাঠি আছে আপোনাক 90 টকা এইটো দৰ্জন 60 টকা এইটো দৰ্জন 80 টকা এইটো দৰ্জন তেতিয়া দোকানীজনেও মানে কি হয় চইচ থাকে মানে দোকানী আপোনাক কমপ্লেইন কৰে মানে তেওঁ যদি আপোনাৰ পৰা 60 টকা দৰ্জনটো লৈছে তেওঁ জানে এইটো কোৱালিটি বেয়া তেওঁ যদি ভাল কোৱালিটি লাগিছে তেওঁ 90 টকাটোৱে ল'ব তেতিয়া আপোনাৰ কাইলৈ যদি আপুনি দোকানীজনৰ ওচৰত যাব তেওঁ আপোনাক কমপ্লেইন কৰিব নাই বাইদেউ আপুনি দি থৈ যোৱা 60 টকা দৰ্জনটো ধূপকাঠিৰ চেন নাই মানে তেতিয়া সেই বস্তুটো যদি আপুনি কৰি দিব পাৰিছে তেতিয়া দোকানীও আপোনাক কুৱেশ্যন নকৰে আৰু আপুনিও সেই হিচাপে দোকানীক দিব পাৰে মানে তো এইবিলাক হৈছে মানে বিজনেছৰ প্লেনিং আৰু আপুনি এইখিনিক মানে কেটেগৰী ৱাইজ কাম কৰিব লাগিব তাৰ কাৰণে ইনভেষ্টমেণ্টৰ প্ৰয়োজন থাকে তো প্ৰথমতে আমি সেইখিনি নকৰিলেও একো নাই কিন্তু যেতিয়া লাহে লাহে আমি বস্তুখিনি ডেভেলপ কৰিম তেতিয়াহ'লে আমি সেইখিনি কৰিব লাগিব তো চিম্পল এইখিনি বস্তুৱে ঘৰত আপুনি কৰিব দোকানত যাব মাৰ্কেটত এতিয়া আজি আৰু এটা বস্তু এনেকুৱা হয় যিহেতু আমি অসমখনতে যদি আমি চাওঁ সবৰ মাৰ্কেট বেলেগ বেলেগ আপুনি আজি শিলচৰৰ পৰা আহিছে শিলচৰৰ লগত আমাৰ গুৱাহাটীৰ মাৰ্কেট নিমিলে গুৱাহাটীৰ লগত নলবাৰীৰ মাৰ্কেট নলবাৰীৰ লগত ধৰক লখিমপুৰৰ মাৰ্কেট নিমিলে তো গতিকে আপুনি যেতিয়ালৈকে মাৰ্কেটত নেনামিব তেতিয়ালৈকে আপুনি গম নাপাব মাৰ্কেটত কি চলি আছে তো গতিকে আমি আজি বহুত বেছি আলোচনা কৰিও লাভ নাই কাৰণ মই আজি শিলচৰৰ মাৰ্কেটখনৰ বিষয়ে নাজানো আপুনি গুৱাহাটীৰ মাৰ্কেটখনৰ বিষয়ে নাজানে তো কোনেও কাৰো বিষয়ে নাজানে যেতিয়ালৈকে আপুনি মাৰ্কেটত নেনামিব সোমোৱাই নাই কিন্তু যেতিয়া আপুনি মাৰ্কেটত সোমাব তেতিয়া গম পাব যে মাৰ্কেটত কি চলি আছে এনেকুৱা আছে শিলচৰত 60 টকা দৰ্জন দিলে ঘৰৰ পৰা নিয়া কাষ্টমাৰ ঢেৰ আছে আমাৰে আছে তাতে কাষ্টমাৰ তেওঁলোকে আমাৰ পৰা লৈ গৈ তাতে বনায় ঘৰৰ পৰা আহি দোকানীয়ে মাল লৈ গুচি যায় মানে লৈ গৈ আকৌ দোকানীক দিয়া মানুহ আছে এতিয়া গুৱাহাটীত তেনেকুৱা নাই আপুনি আকৌ লখিমপুৰ ফালে যাওক 90 টকা এনেকুৱা দৰ্জন লোৱা মানুহ আছে সেইটো আকৌ ধুবুৰী বা বৰপেটাত নাই তো কথাটো হৈছে একেখন অসমতে ইমান ডাইভাৰ্ট মানে আছে নহয় যে আপুনি ক'ব নোৱাৰে আইডিয়া ল'ব নোৱাৰে মানে তো এই একেটা দৰ্জন ধূপকাঠি আপুনি শিলচৰত 60 টকাত বিক্ৰী হৈ আছে গুৱাহাটীত 70 টকাত বিক্ৰী আছে লখিমপুৰত 90 টকাত বিক্ৰী হৈ আছে তো আপুনি ক'ব কি চেনটো আপুনি চেম দিছে বস্তু একেই কোৱালিটি বনাইছে তো সেইকাৰণে কি হৈছে আপুনি বনোৱাৰ যিটো মেথড মানে সেইটো শিকিবলগীয়া হয় আৰু সেইটো শিকিলেহে মানে আপুনি মাৰ্কেটত ছাৰ্ভাইভ কৰিব পাৰিব আপুনি যদি ধৰক মাৰ্কেটত পাই আছে 60 টকা বনাই আছে 90 টকাৰ কোৱালিটি তেতিয়া লছ হ'ব তো গতিকে 60 টকাৰ কাৰণে 60 টকাৰ কোৱালিটি তাৰ কাৰণে যিটো প্ৰচেছ হ'ব সেইটো আমি সেই হিচাপে আলোচনা কৰি পেলাই কামটো আগবঢ়ালেই হ'ল আৰু সেইটো আপোনাক আমি যেতিয়া আপুনি কাম কৰিব প্ৰব্লেমছ ফেচ কৰিব আপুনি আমাৰ লগত 1-to-1 কল কৰিব ফোন কৰিব আমাৰ লগত ডিছকাশ্যন কৰিব যে মই দোকানত গৈছিলোঁ দোকানীয়ে মোক এইটোহে কৈছে এতিয়া বহুত কথা আৰু এটা প্ৰব্লেম আমি মাৰ্কেটত সাধাৰণতে দেখোঁ কাঠিডাল দীঘল চুটি